নমস্কাৰ সকলোকে পইণ্ট অফ ভিউলৈ স্বাগতম মই ৰাজীৱ ৰাজ আজি দুদিন ধৰি এটা ইনষ্টাগ্ৰাম গ্ৰুপ বহুত চৰ্চিত হৈ আছে বয়জ লকাৰ গ্ৰুপ বুলি এই গ্ৰুপটো চৰ্চিত হৈছে কিয় তেওঁলোকে কথা পাতে ইয়াত ছোৱালীৰ কথা পাতে ঠিক আছে কোনো বেয়া কথা নহয় ছোৱালীৰ কথা পাতিব পাৰে তেওঁলোকে ছোৱালীৰ বেয়া কথা পাতে তেওঁলোকে অশ্লীল কথা পাতে তেওঁলোকে সেই গ্ৰুপত পৰ্নোগ্ৰাফি শ্বেয়াৰ কৰে তেওঁলোকে তাত যিবিলাক ক্লাছমেট আছে বা অন্য যিবিলাক ছোৱালী আছে সিহঁতৰ নিউড পিক শ্বেয়াৰ কৰে নিউড পিক কি কৰে সিহঁতে ফটোশ্বপত ক্ৰিয়েট কৰে ফটোশ্বপত নিজে বনাই সিহঁতে শ্বেয়াৰ কৰে তেওঁলোকে তাত আলোচনা কৰে কেনেকৈ সৰু ছোৱালীবিলাকক ৰেপ কৰিব পাৰি আচৰিত বিষয় এই গ্ৰুপত থকা ল'ৰাবোৰৰ বয়স 15 16 17 এইটো কাৰণতে মই আজি পইণ্ট অফ ভিউৰ মজিয়াত এই কথাষাৰ আপোনালোকৰ আগত দাঙি ধৰিছোঁ আমাৰ যি নতুন চাম আহি আছে যিবিলাক টিনেজাৰ আছে তেওঁলোকৰ মানসিকতা কেনেকৈ গঢ় ল'ব ধৰিছে এনেকুৱা হয়তো আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ বন্ধু বান্ধৱীও এনেকুৱা গ্ৰুপত হয়তো সোমাই আছে বা এনেকুৱা বন্ধুৰ সৈতে লগ হৈ আছে যিটো আপোনালোকে গম নাপায় বা ৰাজহুৱা হোৱা নাই এই যি বয়জ লকাৰ গ্ৰুপটো ৰাজহুৱা হ'ল কেনেকৈ সিহঁতৰে চাট গ্ৰুপৰ এজন ল'ৰাই কি কৰিলে সিহঁতৰ ছোৱালীজনীক এই কথাবিলাক কৈ দিলে উইথ স্ক্ৰীনশ্বট তেতিয়া সেই ছোৱালীজনীয়ে অনুভৱ কৰিলে যে এই কথাটো পাব্লিক হোৱা উচিত তেওঁলোকৰ ইউজাৰ নেমবিলাক জনা উচিত সেইকাৰণে ছোৱালীজনীয়ে এই কথাবিলাক পাব্লিক কৰি দিলে তাইৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এইবিলাক শ্বেয়াৰ কৰি দিলে যাৰ পিছত মানুহৰ প্ৰতিক্ৰিয়া আৰম্ভ হ'ল মানুহৰ খং উঠিব ধৰিলে তেওঁলোকৰ অভিভাৱকসকল আচৰিত হ'ল কাৰণ এই গ্ৰুপৰ বয়স আছিল মাত্ৰ 15 16 17 কিন্তু আচৰিত দিশটো চাওক যেতিয়া এই কথাবিলাক পাব্লিক হৈ গ'ল ইয়াৰ ৰিপৰ্ট পৰিলে তেতিয়া ইনষ্টাগ্ৰামে তেওঁলোকৰ একাউণ্টটো ডিএক্টিভ কৰি দিলে ব্লক কৰি দিলে কিন্তু আচৰিত কথা চাওক তেওঁলোকে কি কৰিলে এয়া চাওক স্ক্ৰীনত দেখাই দিছোঁ তেওঁলোকে কি কৰিলে এটা নতুন গ্ৰুপ ক্ৰিয়েট কৰিলে তাত নাম দিলে লকাৰ্ছ গ্ৰুপ 2 আৰু তেওঁলোকে উল্লেখ কৰি দিলে তেওঁলোকৰ ফ্ৰেণ্ডসকলক যে প্লিজ জইন আছ উইথ ইয়ৰ ফেক একাউণ্ট তেওঁলোকৰ ফেক নেম দি পেলাই জইন কৰিব আৰম্ভ কৰি দিলে তেওঁলোকৰ একো ভয় একো চিন্তা একোৱে নোহোৱা হ'ল কি মানসিকতা গঢ় ল'ব ধৰিছে আমাৰ নতুন প্ৰজন্মৰ এই ইনচিডেণ্টটো দেখি পেলাই মই বৰকৈ চিন্তিত হ'লোঁ যাৰ বাবে মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ কাৰণ কিয় আপোনালোকে চাওক দিল্লীৰ যি সমগ্ৰ বিশ্বজোৰা যিটো ধৰ্ষণৰ ঘটনা ঘটিছিলে তাত এজন অপৰাধী হাত সাৰি গৈছিলে আইনৰ দোহাই দি পেলাই কাৰণ তেওঁৰ বয়স কম আছিলে এই যি বয়জ লকাৰ গ্ৰুপটো আছিলে তাত 15 16 17 বয়সৰ ল'ৰাৰ মানসিকতা যদিহে এনেকুৱা গঢ় লৈছে এনেকৈ প্লানিং বনাই আছে সিহঁতে কেনেকৈ ৰেপ কৰিব লাগিব এজনী ছোৱালীৰ সি এক অতি ভয়ংকৰ চিন্তনীয় বিষয় তেওঁলোকে যদি এয়া আলোচনা কৰিব পাৰে তেওঁলোকে যদি ইয়াৰ প্লানিং বনাব পাৰে তেওঁলোকে শাস্তিৰ যোগ্য হয় যদি মোৰ পইণ্ট অফ ভিউৰে মই ক'বলৈ যাওঁ তেনেহ'লে চৰকাৰে ইয়াৰ ওপৰত এক দৃষ্টি দিব লাগে চৰকাৰে ইয়াৰ যি বয়সসীমা নিৰ্ধাৰণ কৰিছে তাৰ ওপৰত এক চকু দিব লাগে কাৰণ সময় সাপেক্ষে যদিহে পৰিৱৰ্তন হয় তেতিয়াহে সেই পৰিৱৰ্তন কামত আহিব এই ঘটনাৰ পিছতে দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱাল তেখেতে দিল্লী পুলিচক এক জাননী পঠায় লগতে ইনষ্টাগ্ৰামকো এক জাননী পঠায় যাতে এই ল'ৰাবোৰৰ ওপৰত এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে লগতে অভিভাৱকসকলেও ইয়াৰ ওপৰত FIR দিছে আশা কৰোঁ সোনকালে ইয়াৰ এক ব্যৱস্থা লোৱা হ'ব এইবিলাক হৈছে লিগেল ইছ্যু ঠিক আছে লিগেল ইছ্যু চলি থাকিব কিন্তু ইয়াত লিগেল একশ্যনতকৈ আমাৰ ল'ৰা ছোৱালীৰ মাজত নৈতিকতাৰ দিশটো কম হৈছে নেকি তেওঁলোকৰ যি এথিক্স সেইবোৰ কমি গৈছে নেকি লগৰ পৰা কি শিক্ষা পাইছে অভিভাৱকসকলে তেওঁলোকক চকু দিছেনে নাই সেই দিশসমূহ সঁচাকৈ চাব লগা হৈছে আমি সকলোৱে জানো এতিয়া ইণ্টাৰনেটৰ যুগ এতিয়া স্মাৰ্টফোনৰ যুগ হয় আমি সময়ৰ লগত খোজ মিলাই চলিব লাগিব এতিয়া যেহেতু স্কুলত বিভিন্ন প্ৰজেক্ট দিয়ে বিভিন্ন গ্ৰুপ ক্ৰিয়েট কৰি দিয়ে টিচাৰসকলে গ্ৰুপ ক্ৰিয়েট কৰাই দিয়ে যাতে তেওঁলোকৰ বুজাব সুবিধা হয় তেওঁলোকে ষ্টাডি মেটেৰিয়েল দিব পাৰে হয় এইবোৰ লাগিব তাৰ লগতে অভিভাৱকসকলে চকু দিব নালাগে নেকি যাতে তেওঁৰ ল'ৰাবোৰ কি কৰি আছে তেওঁলোকৰ সাৰাউণ্ডিং তেওঁলোকৰ লগৰ কেনেকুৱা বন্ধু বান্ধৱ আছে তেওঁলোকে যিবোৰ গ্ৰুপত সোমাই আছে সেই গ্ৰুপবোৰ কেনেকুৱা হয় মোবাইল দিয়ক তেওঁলোকৰ স্মাৰ্টফোন দিব লাগিব এতিয়া কিন্তু এটা সীমিত পৰিমাণে দিয়ক তেওঁলোকৰ ব্ৰাউজাৰৰ হিষ্ট্ৰী চেক কৰক তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিবোৰ ডাউনলোড কৰিছে তাৰ ওপৰত চকু ৰাখক যদিহে আপোনালোকে ঘৰত ভাল শিক্ষা দি আছে কিন্তু যদিহে স্কুলত গৈ তেওঁলোকে পৰিৱেশ ভাল পোৱা নাই তেওঁলোকে যদি লগৰ বন্ধু বান্ধৱীসমূহ ভাল পোৱা নাই তেনেহ'লে আপোনাৰ ঘৰৰ শিক্ষাটো তল পৰি যাব
গতিকে আপোনালোকে চকু দিয়া উচিত তেওঁলোকৰ বন্ধু বান্ধৱৰ ওপৰত। কথাখিনি মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। যিবোৰ ল'ৰা ছোৱালীয়ে মোৰ এই ভিডিঅ'টি চাই আছে তেওঁলোকক অনুৰোধ কৰিম, বা যিবোৰ প্ৰাপ্তবয়স্ক তেওঁলোককো মই অনুৰোধ কৰিব বিচাৰোঁ, যদিহে কোনোবাই আপোনাক তেনে গ্ৰুপত এড কৰিছে আপোনালোকে ৰিমুভ হওক। যদিহে কোনোবাই আপোনালোকক তেনেকুৱা পদ্ধতিৰ কোনো বস্তু শ্বেয়াৰ কৰিছে তেনেহ'লে সেই শ্বেয়াৰ আৰু আগবাঢ়িব নিদিব। কাৰণ যদিহে আমি আমাৰ মানসিকতা চেঞ্জ নকৰোঁ তেনেহ'লে যিবোৰ ৰেপ চলি আছে, যিবোৰ ধৰ্ষণ চলি আছে সেইবোৰ কেতিয়াও বন্ধ নহ'ব। প্ৰথম কথা আমাৰ মানসিকতা চেঞ্জ কৰিবই লাগিব। উঠি অহা চাম যদি 15 বছৰৰ পৰাই ধৰ্ষণৰ কথা আলোচনা কৰিছে তেনেহ'লে সেই দেশৰ ভৱিষ্যত, সেই ল'ৰাৰ ভৱিষ্যত, সেই ছোৱালীৰ ভৱিষ্যত কি হ'ব পাৰে আপোনালোকে ভাবক। যিবিলাক অভিভাৱকে এই ভিডিঅ'টি চালে মই মোৰ পইণ্ট অফ ভিউ আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আপোনালোকেও বিবেচনা কৰক কেনেকৈ আমি আমাৰ উঠি অহা চামক এক সুস্থ পৰিৱেশ দিব পাৰোঁ, আমি নৈতিকতাৰ শিক্ষা দিব পাৰোঁ, সেইটো আপোনালোকেও বিবেচনা কৰক। আপোনালোকৰ পদ্ধতি আপোনালোকে অৱলম্বন কৰক। মই মোৰ কথা আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। যদিহে মোৰ এই ভিডিঅ'টি আপোনালোকে ভাল পালে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।